কি গরম হরেনকে দেখুন খাই খবর নাই তো পানি সানিও নাই দেখুন তাহলে কাম করাই মুশকিল কাম করছে হরেনকার তাতে হরেনকা আছে না হরেনকা আছে কিন্তু পানি সানি দিয়াই মানুহ নহয় হা বিরাট গরম দে দে আমি এই দোকানৰ পৰা আহো দে দে যা 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 কামটো তোমাৰ লিন্টাৰা হেৰিব ল'ব তাতে আদলাত এই হৰে কি বুলি আমাৰ ফটোকা এতিয়া মই তাৰ লগত কথা পাতো আহা লৈ আহ অলপ লিন্টাৰৰ কাম আছিলে কামখিনি বহা বহা গৰম আছে বিচনি আনা না তুমি কি সময়ত আহিলে কোৱাচোন মই এটা বিশেষ সময়ত আহিলো ৰবা মই এটা চৰকাৰী ঘৰ পাইছো এই চৰকাৰী ঘৰটো তুমি বনাই দিবা লাগে তাকে মই তোমাৰ কথাখিনি ক'বা আহিলো তুমি বা পাৰা না নৰ হ'ব ৰ'বা কামটো তোমাৰ কৰিম কিন্তু মোৰো কাম বহুত আছে তাৰ মাজতে মিলাব লাগিব কিন্তু তাৰিখটো বা কোনদিনা কি কৰিছা সেইটো প্ৰথম জানিব লাগিব সেইমতে কামটো চাই ল'ব লাগিব আৰু ভাদৰ 2 তাৰিখে সূতা যাত্ৰা কৰিম বুলি ভাবিছো এই জগাৰখিনিতো মই আনিছোৱে প্ৰায় অলপ গতিকে তুমি কামখিনি কৰা আৰু কিবা দিবা লাগিব কি হিচাপত কৰবা ঠিকে কৰবা না হাজিৰা কৰবা আজিকালি মিস্ত্ৰীৰ বৰ দাম হৈছে নহয় গতিকে তোমাৰ বা কি চিষ্টেমত কৰ কথাখিনি অলপ বুজাই দিয়া হয় নেকি কামটোতো আমি এনেকৈ পটককৈ ল'ব নোৱাৰোঁ আমাৰ ৰুল আছে আমি ষ্টাফৰ মতেহে কৰিম না গতিকে ৰবা মই এখন লিষ্টখন চাই পেলাই দি আছোঁ ৰবা ক'ত কি হয় ফটোকা আমাৰ এখন সংবিধান আছে মিস্ত্ৰীবিলাকৰ সেইমতে যদি হয় মই আৰু কামখিনি আৰম্ভ কৰিব পাৰোঁ এতিয়া মই সংবিধানৰ সেইখিনি পঢ়াই দিওঁ নম্বৰত আছে আমাৰ ৰাতিপুৱা আমি যাই পোৱাৰ লগে লগে আমাক চাহ দিব লাগিব গাখীৰ চাহ দেই লাল চাহ নহয় আমি মানে লাল চাহ নাখাওঁৱেই প্ৰায় কাম কৰা মানুহটো 2 নম্বৰ আমি ৰাতিপুৱা আৰু কাম চাম কৰি আৰম্ভ হোৱাৰ পিছতে আৰু একবাৰ মানে চাহ দিব লাগিব 3 নম্বৰত আমাৰ হেৰি আছে দুপৰীয়া মানে আমাৰ কি বুলি কয় দৈ আৰু চিৰা দিব লাগিব দৈ চিৰা নহ'লে ৰুটি বা পৰঠা এনেকুৱা ধৰণৰ অলপ পেট ভৰা বস্তু দিব লাগিব আৰু 4 নম্বৰ আছে আমাৰ দুপৰীয়াটো ভাতৰ লগত মাছ বা মাংস লাগবই লোকেল মাংস মাছ হ'লে ভাল আৰু চালানীটো অলপ বেমাৰ আজাৰ বেছি নাই 5 নম্বৰ আছে আমাৰ কাম ছুটি হোৱাৰ আগতে আমাক আৰু একাপ চাহ দিব লাগিব তাৰপিছত আৰু গৰমৰ কথা না এইটো মানে অলপ গৰমো বেছি চলি আছে ঠাণ্ডাটো দিব বুলি ভাল হয় দুপৰীয়া তাৰ মাজতে আৰু তাৰপিছতে 5 বজাত আমাৰ পূৰা কাম ছুটি হ'ব কাম ছুটি হোৱাৰ পিছত আৰু আমি কাম নকৰোঁ আৰু তাৰপিছত আৰু তাৰপিছতে আমাক কি দিব লাগিব কি বুলি কয় বিলটো আদায় দিব লাগিব মানে বাকী বোকা নাই আৰু গোটাই দিব লাগিব আৰু আমাৰ লাষ্ট হ'ল মোৰ দৰমহা হেড মিস্ত্ৰীৰ দৰমহা হ'ল 1200 টকা আৰু লেবাৰৰ 600 টকা এইখিনি যদি হয় ফটকা তেতিয়াহ'লে আমি কাম আৰু চুৰু কৰি দিম আৰু হৰেনকাই কি মিস্ত্ৰী দিয়ে তাৰ ইমান লম্বা সংবিধান ৰাতিপুৱা গাখীৰ দিয়া চাহ চিৰা চাহ বঢ়িয়া পথাৰ মাংস গধূলা পথাৰ মাংস আৰু কি কৈছে সন্ধিয়া হ'লে ঠাণ্ডা খুৱাব লাগিব ময়ো দিছোঁ এই ভদ ময়ো কম নহয় ৰহ
হৰেণ মিস্ত্ৰীক মই দি আছো এই নালগেই যা হৰেণ গাত ধৰে মিস্ত্ৰী মই কত মিস্ত্ৰী কৰি আছে এইগিলা কি বুলি ভাবিছো পইচা বাপ 1200 টকা হাজিৰা নালগে যা